দাম আছে 8000 টাকা মাত্র। ইয়ার দাম আছে 8500 জিবি হার্ড ডিস্ক আছে। এটু হয়ে গেল আপনার এইচপি ল্যাপটপ, একদম সব না কন্ডিশন সব একদম সুপার মিন কন্ডিশন। 19500 টাকা আছে, অফার প্রাইস দিন 18500 টাকা। কন্ডিশন সব না একদম ব্র্যান্ড নিউ কন্ডিশন, অলপ দাগ স্ক্র্যাচ নাই, সুপার মিন কন্ডিশন। এটু আমার সাথে প্রাইস থাকিব মাত্র 15500 টাকা। নমস্কাৰ বন্ধুসকল, আজি কিছুমান ল্যাপটপ আপডেট হৈছে। আজি আপোনাৰ প্ৰথম ল্যাপটপ আপোনাক মই দেখাব গৈ আছো। এইটো হৈ গ'ল আপোনাৰ এইচপি ল্যাপটপ, একদম সব না কন্ডিশন সব একদম সুপাৰ মিন কন্ডিশন। এটালৈকে পুৰা চিল হৈ আছে আৰু ইয়াৰ আপোনাৰ কনফিগাৰেশ্যন মই আপোনাক দেখাব গৈ আছো। এইটো হৈ গ'ল আপোনাৰ i5 প্ৰচেছৰ। এইটো সব বন্ধুসকল, ইয়াৰ প্ৰচেছৰটো হৈ গ'ল আপোনাৰ i5 প্ৰচেছৰ 6 জেনেৰেশ্যন, 8GB ৰেমৰ আছে আপোনাৰ ইয়াত। আৰু ইয়াত থাকিব আপোনাৰ 256GB আপোনাৰ SSD। কন্ডিশন একদম পুৰা মজা হৈ আছে। আৰু এইটো আমাৰ ওচৰত অফাৰ প্ৰাইস থাকিব মাত্ৰ 18500 টাকা। 18500 আপোনালোকে এটা HP এটা ভাল প্ৰিমিয়াম ল্যাপটপ পাব। নেক্সট দেখাব গৈ আছো, Asus হয় 15.5 ইঞ্চৰ আপোনাৰ ল্যাপটপ হয়। আৰু কন্ডিশন সব একদম সুপাৰ মিন কন্ডিশন। 1TB হাৰ্ড ডিস্ক আছে, RAM আছে 4GB, i3 প্ৰচেছৰ। এইটো আমাৰ ওচৰত প্ৰাইস থাকিব মাত্ৰ 15500 টাকা। নেক্সট দেখাব গৈ আছো আপোনাৰ HP ল্যাপটপ, সব কন্ডিশন সব না একদম ব্র্যান্ড নিউ কন্ডিশন, অলপ দাগ স্ক্র্যাচ নাই, সুপার মিন কন্ডিশন। প্রসেসর আছে আপনার i5 7 জেনারেশন প্রসেসর আছে আৰু 8GB ৰেমৰ সৈতে আপোনাৰ 256GB আছে আপোনাৰ SSD। ইয়াৰ আপোনাৰ মই কনফিগাৰেশ্যন দেখাব গৈ আছো। ইয়াৰ কনফিগাৰেশ্যন আছে আপোনাৰ দেখাব গৈছো। ইয়াৰ i5 7 জেনারেশন প্রসেসর আছে, 8GB ৰেম আছে আৰু আপোনাৰ 256GB আপোনাৰ SSD আছে। Windows 10 Windows 11 Pro আছে, ইয়াত ইনষ্টল আপোনাৰ মানে অৰিজিনাল হয়। আৰু নেক্সট আছে আপোনাৰ ওচৰত ইয়াৰ প্ৰাইসটো দেখাব গৈছে। প্ৰাইসটো আছে আপোনাৰ 21500। নেক্সট দেখাব গৈছো আমাৰ ওচৰত আহি গ'ল ডেলৰ এটা প্ৰিমিয়াম ল্যাপটপ, i5 6 জেনারেশন হয়, 8GB ৰেমৰ 256GB SSD আছে। ইয়াৰ কন্ডিশন সব না একদম সুপাৰ মিন কন্ডিশনৰ হয় আপোনাৰ এইটো ল্যাপটপটো। ইয়াৰ প্ৰাইস থাকিব আমাৰ ওচৰত 19500 টাকা আছে, অফাৰ প্ৰাইসত দিম 18500 টাকা। নেক্সট দেখাব গৈছে আপোনাৰ Lenovo আছে আমাৰ ওচৰত আহিলে নতুন ষ্টক। ইয়াৰ প্ৰাইস থাকিব মাত্ৰ 14000 টাকা। আৰু ইয়াৰ আপোনাৰ প্ৰচেছৰ বা i3 প্ৰচেছৰ আৰু লগত থাকিব আপোনাৰ 320GB হাৰ্ড ডিস্ক, 4GB RAM। নেক্সট দেখাব গৈ আছো আৰু আছে আমাৰ ওচৰত Lenovo ল্যাপটপ আহিছে। এইটো কন্ডিশন সব না একদম সুপাৰ মিন কন্ডিশন, অলপ দাগ স্ক্র্যাচ নাই, একদম প্ৰিমিয়াম ল্যাপটপ হয় আৰু বেটাৰি বেকআপ ভাল আছে গোটেইকেইটাৰ। ইয়াৰ i3 প্ৰচেছৰ থাকিব 5 জেনারেশনৰ হয়, আপোনাৰ 4GB RAM 256GB SSD আছে। ইয়াৰ প্ৰাইস থাকিব আমাৰ ওচৰত মাত্ৰ 15500 টাকা। কাৰোবাক যদি কম দামত যদি ল্যাপটপ লাগে, সেইটো আমাৰ ওচৰত আহি গ'ল কম দামৰ ল্যাপটপ। এইবিলাক সব আহক এফালে আহা মেলি। i3 প্ৰচেছৰ আছে, ইয়াৰ দাম আছে 8500GB হাৰ্ড ডিস্ক আছে। নেক্সট আছে আমাৰ ওচৰত এটা Lenovo এটা আছে, ইয়াৰ দাম আছে 8000 টাকা মাত্ৰ। ইয়াৰ আপোনাৰ প্ৰচেছৰ আছে i5 প্ৰচেছৰ 2nd জেনারেশন 500GB হাৰ্ড ডিস্ক। আৰু এনেকুৱা অফাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ইয়াত এক্সচেঞ্জৰ আপোনাৰ ফেসিলিটি আছে, আপোনালোকে এক্সচেঞ্জ যদি কৰিম বুলি ভাবে আপোনালোকে আপোনাৰ ফোনো পাৰিব এক্সচেঞ্জ আৰু লগতে ল্যাপটপো হ'ব এক্সচেঞ্জ। ধন্যবাদ।